কলাইগাঁৱত হাগ্ৰামা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান বিটিচি চিফ হোৱাৰ ধান্দা কৰিছে হিমন্ত ৰায় 2021 চনত বিটিচিত নিৰ্বাচন খেলক একেটা সমষ্টিত মৰি খেলি বিপিএফ দলৰ মুদৈবাৰী সমষ্টিৰ প্ৰাৰ্থী জগদীশ চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বিটিচিৰ প্ৰাক্তন প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে কয় পৰৱৰ্তী চৰকাৰ গঠন হ'লে মন্ত্ৰী হিমন্তক তেওঁ শপত গ্ৰহণ অনুষ্ঠানলৈ নামাতে মাতিব মুখ্যমন্ত্ৰীসহ ৰাজ্যপালক ওদালগুৰি জিলাৰ সভা সমিতিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা আমাৰ মানুহ কথাবোৰে কি বুজাইছে কাৰ লগত সংঘাত সৃষ্টি কৰিব বিচাৰিছে বুলি প্ৰশ্ন কৰে লগতে শৰ্মাই বিটিচিৰ চিফ হ'ব বিচাৰিছে যেন লগা বুলি দাবী কৰে তেওঁ মন্ত্ৰী শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই কয় 2021 চনৰ নিৰ্বাচনত হিমন্ত ৰায় বিটিচিত নিৰ্বাচন খেলক যিটো সমষ্টিত খেলে ময়ো তাতে খেলিম হাৰি থাকিব ইপিনে সভাত মন্ত্ৰী ৰিহন দৈমাৰী বিধায়ক মহেশ্বৰ বড়ো চৰণ বড়ো কমলি বসুমতাৰী সহ লমচাও দৈমাৰী বঞ্জাৰ দৈমাৰী ইত্যাদি উপস্থিত থাকে প্ৰাৰ্থী জগদীশ চৰকাৰে বিশাল সভাত কেৱল মুদৈবাৰী সমষ্টিৰহে লোক থকা বুলি প্ৰকাশ কৰি বিজেপিৰ দৰে সভালৈ মানুহ বিপিএফ দলে হায়াৰত নানে বুলি কটাক্ষ কৰে আমাৰ ৰিহনদাই যেটো কৈছে এটো ঠিকই আছে কি আমাৰ মানুহটো কি বুজাইছে আমি বুজি নাপাই কাৰ লগত মাৰপিট কৰাই দিব বিচাৰিছে কি গণ্ডগোল কৰাৰ ধান্দা বিৰাট শান্তিতে আছে দাদা বিটিচিটো আমাক এই শান্তিটো থাকিব দিয়ক গণ্ডগোল কৰিব নালাগে আপুনি বিটিচিৰ বাহিৰৰ পৰা মানুহ আনি ইমান মিটিং কৰিছে দাদাকে বিটিচি মানে এনেকুৱা লাগি আছে মই এইফালে চৰকাৰটো থাকিব না নাই বিটিচিতে চিফ হৈ পেলাই থাকিব লাগি ভাবি আছোঁ মই হেমন্ত তাত যিটো ষ্টাইলত না এইফালেতো নাইয়ে এতিয়া খালী হৈ আছে এইফালে বিটিচি বাহিৰত বিজেপিৰ কিবাটো ধান্দাটো ইয়াতে চিফ হোৱাৰ ধান্দা আছে বোধ দাদা আপুনি নিজিকিব বাই ইলেকশ্যন হ'লেও মই য'ত আছে আপুনি কেনেকৈ জিকিব ৰে যদি বিটিচিত নিৰ্বাচন খেলে দাদাই যদি যেনিবা কোনোবা জাগাত বিটিচিত ইলেকশ্যন খেলে মই তাতে খেলিম এই আৰামত হাৰিবহি বিটিচি মানুহ তাক চিনি নাপায় আৰু বিটিচিত ক'ত দলং বেয়া কোনটো ৰাস্তা বেয়া কোন স্কুল বেয়া কোন ক'ত আছে নাই কি সেইবিলাক কেনেকৈ জানিবহি আমাৰ বিটিচি মানুহে জানে আমিহে জানে এই মদিগুৰি সমষ্টিত ক'ত খালবাৰ বেয়া ৰাস্তা বেয়া এতিয়াও আছে এইবিলাক বনাবহে পৰা নাই সেইটো জানেই আমাৰ মানুহবিলাক এইবাৰ নেক্সট ইয়াৰত চৰকাৰ অহাৰ পিছত নিশ্চয় কিছুমান ৰাস্তা বেয়া নিশ্চয় বনাব চব বনাব পৰা নাই কিছুমান স্কুল কলেজত ধন্যবাদ বহক স্যার ধন্যবাদ মদৈগুৰি সমষ্টিৰ কিছুমান সভা সমিতি পাতিছে তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি এটা জমা কৰি তেওঁলোকে সভা সমিতিবিলাক গাইছে বিপিএফ দলৰ বিৰুদ্ধে মিছা কথাবিলাক ৰাইজক কৈ তেওঁলোকে প্ৰভাৱিত কৰিব চেষ্টা কৰিছে বিভিন্ন ধৰণৰ কথা সমাজৰ ৰাইজে আজিৰ দিনটোত মানে এনেধৰণৰ অতিষ্ঠ হৈছে তেওঁলোকৰ বক্তব্যত তেওঁলোকে মিছা কথা কৈ আমাৰ দলৰ নেতাকৰ্মীসকলৰ বিৰুদ্ধে আমাৰ দলৰ সভাপতিৰ বিৰুদ্ধে আমাৰ এমএলএসকলৰ বিৰুদ্ধে এনেধৰণৰ অপকাণ্ডা মিঠা অভিযোগ তেওঁলোকে আনি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে পাং পাতিছে তেওঁলোকে সপোন দেখিছে আৰু আমি নিশ্চিত যে বিটিচি অঞ্চলৰ ৰাইজ ইয়াত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজে শান্তি সম্প্ৰীতিৰে যুগ ধৰি আমি বসবাস কৰি আহিছোঁ আমি একেলগে আমাৰ অঞ্চলৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখি সকলোৱে এই
আজি আমাৰ মানে যি সম্পৰ্ক আমাৰ যি সমন্বয় সেই সমন্বয় ভাঙি চুৰি কৰি তেওঁলোকে আমাৰ মাজত এটা বিভাজন আনি ধৰ্মীয় মেৰুকৰণ কৰাৰ যোগেদি তেওঁলোকে নিৰ্বাচন পাতিবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে। তেওঁলোকে কৈছে যে জগদীশ চৰকাৰে কোকৰাঝাৰত গৈ কাৰোবাৰ মন্ত্ৰ লৈ ইয়াতে কোনোবা কলা পতাকা দেখুৱাইছে। তেওঁলোকে এনেধৰণৰ বিভিন্ন মানে মিছালীয়া কথাবিলাক কৈ এই অঞ্চলৰ ৰাইজক তেওঁলোকে আকৃষ্ট কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে। তাৰপিছতে ৰাইজ এই অঞ্চলৰ ৰাইজৰ কথা শুনে। এই অঞ্চলৰ ৰাইজে সামাজিকভাৱে সচেতন, ৰাজনৈতিকভাৱে সচেতন। এই বাহিৰৰ পৰা ভাড়াতীয়া ব্যক্তিসকলৰ কথাত এই অঞ্চলৰ ভোটাৰ ৰাইজ পতিয়ন নাযায়। BPF দলৰ মূল মন্ত্ৰ এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐক্যবদ্ধভাৱে শান্তি সম্প্ৰীতিৰে আমি কেনেকৈ জীয়াই থাকিম, শান্তি সম্প্ৰীতিৰ লগতে এই অঞ্চল উন্নয়নৰ কাৰণে BPF দলে যি প্ৰয়াস কৰিছে, চেষ্টা কৰিছে, সাগ্ৰাম মহিলাৰ মানে বলিষ্ঠ নেতৃত্বত এই নেতৃত্ব সকলোৱে মানি লৈছে। আৰু আমি নিশ্চিত আহি থকা ডিচেম্বৰৰ প্ৰথম সপ্তাহত যি নিৰ্বাচন অনুষ্ঠিত হ'ব, আমি কমেও 28টাৰ পৰা 30টা সমষ্টিত BPF দলে নিৰ্বাচিত হয় আমি BTC চৰকাৰ গঠন কৰিম, ইয়াত কোনো সন্দেহ নাই। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আজি আমাৰ মধুৰিবাৰী সমষ্টিৰ BPF দলৰ এটা নিৰ্বাচনী সভা আছিল। এই সভাত অংশগ্ৰহণ কৰা বিশেষকৈ মধুৰিবাৰী সমষ্টিৰ ভোটাৰ ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ যিটো সভা এইটো মধুৰিবাৰীৰ ভোটাৰক লৈ সভা। যোৱা সময়ছোৱাত এইখন মঞ্চতেই কিছুমান সভা অনুষ্ঠিত হৈছে কিছুমান ৰাজনৈতিক দলৰ। তেওঁলোকে বিভিন্ন জিলাৰ পৰা BTCৰ বাহিৰৰ বিভিন্ন জিলাৰ পৰা ভাড়াতীয়া ভেৰণীয়া সমৰ্থকক লৈ তেওঁলোকে সভা পাতি সেই সভাখনত BPF দলৰ বিৰুদ্ধে বহুতো কথা কৈ থৈ গ'ল। আজিৰ সভাৰ যোগেদি আমি তেওঁলোকক এটা প্ৰত্যুত্তৰ দিলোঁ যে মধুৰিবাৰী সমষ্টিৰ ভোটাৰেহে মধুৰিবাৰী নিৰ্বাচনত প্ৰাৰ্থীক নিৰ্বাচিত কৰিব। এই দৰং জিলাৰ পৰা গোৱালপাৰা জিলাৰ পৰা আমেৰিকা পাকিস্তানৰ পৰা মানুহ আহি মধুৰিবাৰী সমষ্টিৰ নিৰ্বাচিত প্ৰাৰ্থীক নিৰ্বাচিত নকৰে। গতিকে মই নিশ্চিত মধুৰিবাৰী অঞ্চলৰ ৰাইজ সচেতন। এই অঞ্চলৰ ৰাইজে উন্নয়ন বিচাৰিছে, এই অঞ্চলৰ ৰাইজে শান্তি বিচাৰিছে। শান্তি আৰু উন্নতিৰ স্বাৰ্থত BPF দলৰ প্ৰাৰ্থী হিচাপে মোক জয়যুক্ত কৰিব। তাকে আজিৰ সভাৰ যোগেদি মই ৰাইজক অনুৰোধ জনাইছোঁ। আৰু মই নিশ্চিত যে মধুৰিবাৰীত যোৱা 10 বছৰ 5 বছৰ MCLA 5 বছৰ EM মই কাৰ্যনিৰ্বাহ কৰিছোঁ, মই ৰাইজৰ কাম কৰিছোঁ। আৰু সঁচাকৈ যদি মই ৰাইজৰ কাম কৰিছোঁ, ৰাইজে মোক ভোট দিব। নাই, এটা কথা হৈছে কি, মোৰ কাৰণে এটা আনন্দৰ বিষয়। হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন জ্যেষ্ঠ নেতা, উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিব পৰা এজন ব্যক্তি, তেখেতে কৈছে অসমৰ জাতীয় সংগঠন যি সংগঠনসমূহে কালাইগাঁও মাজমজিয়াত কলা পতাকা দেখুৱাইছিল, কিবা ধৰ্ণা দিছিলে, তেনেধৰণৰ সংগঠনবিলাক যদি জগদীশ চৰকাৰৰ কথা চলে তেতিয়াহ'লে মই তেখেতক ধন্যবাদ জনাইছোঁ। মোৰ পাপৰ ধন নে লুইজ বাৰ্জাৰ চাৰোদা সেইবিলাকৰ পাপৰ ধন সেইটো ৰাইজে নিৰ্ণয় কৰিব।